Hello guys, welcome back to my YouTube channel Bornali Go. Payak boni ase. Kaju kismis naikol badam dangor chini aru ilachi. সকলোকে মোৰ YouTube channel Bornali Go লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো সকলো নিশ্চয় ভালেই আছে। মোৰো ভালেই বাৰু। আৰু আৰম্ভ কৰিবলৈ লৈছো আজি ভিডিওটো স্টাৰ্ট কৰাৰ আগতে কৈ লওঁ যে আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাইডতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিওসমূহৰ নটিফিকেশন আপুনি পাই থাকে। ভাবিছো আজি পায়স অকণ বনাও আৰু আপোনালোকৰ লগত শেয়াৰ কৰো গতিকে দেৰি নকৰো ভিডিওটো স্টাৰ্ট কৰি থাকো শেষলৈকে চাব বুলি আশা ৰাখিছো। পায়সৰ বাবে ইয়া গাখীৰ লৈছো এতিয়া গাখীৰখিনি মই গেছতে বহাই ললো। আনফালে ইয়া চাউল ধুই থৈছো ব্ল্যাক জহা চাউল হয় জহা চাউলৰ পায়স বহুত ধুনিয়া গোন্ধায় সেইবাবে মই জহা চাউল লৈছো আৰু এয়া কাজু বাদাম ডাঙৰ চেনি আৰু ডাব নাৰিকল কিসমিস আৰু ইলাচি 4টা লৈছো আৰু এয়া চেনিও লৈছো। এতিয়া গাখীৰখিনি এটা উতল অহাত ইয়াতে মই ধুই লোৱা চাউলখিনি দি দিম আৰু ভালদৰে লৰাই দিম। লগে লগে এতিয়া মই ইয়াতে খুন্দি লোৱা ইলাচি কিটাও দি দিম আৰু ভালদৰে লৰাই দিম। মাজে মাজে এনে ধৰণে লৰায়ে থাকিম এতিয়া যিহেতু নহলে ইয়াত মানে তলত লাগি ধৰাৰ সম্ভাৱনা থাকে পায়স বনালে গতিকে যিমান পাৰে হিমান লৰাই থাকিব লাগে। আৰু এতিয়া মই ইয়াতে বাদাম কাজু এই গুটেইখিনি দি দিম বাদামখিনি মই যেহেতু আগে ভাজি থোৱা আছিল গতিকে এতিয়া আৰু ভজাৰ প্ৰয়োজন নাই আৰু এই গুটেইখিনি দি এতিয়া মই আকৌ ভালদৰে মিক্স কৰি লৰাই দিছো এবাৰ। ইজি আছে এতিয়া আৰু গোন্ধও আহিছে ধুনিয়া। কোনে কোনে বাৰু পায়স খাই ভাল পায় কবচোন বাৰু কমেন্ট বক্সত। মই কিন্তু খাই খুব বেছি ভাল লাগে আৰু বনাব নাজানো তথাপি বনাবলৈ ট্ৰাই কৰিছো মানে সবেই বেলেগ বেলেগ ধৰণে বনায় কোনোবাই বস্তুবিলাক আগে দিয়ে বা কোনোবাই পিছত দিয়ে বা কোনোবাই আৰু বেছি বেলেগ ধৰণৰ বস্তু দিয়ে আমি এইকেইটা দিয়ে মই বনাইছো আৰু কেনেকুৱা হৈছে কবচোন বাৰু আপোনালোকে। হ'ব আৰু এতিয়া চেনি দিবলৈ বাকি আছেগে। এতিয়া যেহেতু চাউলখিনি ভালদৰে সিজি গল গতিকে ইয়াত মই এতিয়া জোখমতে চেনি দি দিম। ইয়াতে চেনি দি দিছো মই অলপ চেনি বেছিকৈ দিম কিছুমানে কমকৈ খায় কিছুমানে বেছি মিঠা কৰি খায় আমি অলপ বেছি মিঠা কৰি খাম গতিকে অলপ সৰহকৈ দিছো আৰু অকণমান লাগিব যেনি লাগিছে আৰু অলপ দি দিব লাগিব আৰু এতিয়া মই গুটেই চেনিখিনি ভালদৰে মিক্স কৰি লৰাই এতিয়া আকৌ অকমান সিজিবলৈ দিম। আৰু এতিয়া দেখিছো হৈ গল গতিকে মই এতিয়া এইখিনি গেছটো অফ কৰি দিম আৰু ঢাকন মাৰি থৈ দিম আৰু ঠাণ্ডা হলে আমি খাব পাৰিম। এতিয়া হলে মোৰ পায়স ৰেডি হৈ গল। এতিয়া অফ কৰিছো। এতিয়া খাই লওঁ এয়া আপোনালোকলে ভাল আছে। তেতিয়াহলে ভিডিওটো সামৰণি মাৰোগৈ আৰু যদি চাই ভাল পালে তেতিয়াহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহো আকৌ লগ পাম নতুন এটা ভিডিওৰ সৈতে তেতিয়ালৈকে ধন্যবাদ।